যিহেতু আজি মোৰ আতৰি দেউতাকৰ সভা আছে, সভা উপলক্ষে ৰাতিপুৱা ভকত আহিছে। ভকতক মোৰ আতৰিনীয়ে ধুনীয়াকৈ ভৰি ধুৱাইছে। ভৰি ধোৱাৰ পিছত আতৰিনীয়ে তামোল পাণ দিছে আৰু তেওঁ ভৰিত ধৰি সেৱা কাঢ়িছে। এয়া মই দেউতালৈ বুলি ধূপ এডাল জ্বলাই লৈছোঁ, যাতে দেউতাৰ আত্মাই চিৰ শান্তি পায়, তাৰে কামনা কৰিছোঁ। দেউতা য'তে আছে তুমি ভালকৈ থাকিবা, তাৰে কামনা কৰিছোঁ। আমাৰ সমাজৰ এটা নিয়ম পৰম্পৰা আছে যে আতৰি ঘৰত তাৰমানে মই এখন ভাৰ দিব লাগে। ভাৰখননো কি দিম, মানে এসাঁজ সমস্ত বস্তু তাৰমানে চাউলৰ পৰা পিঁয়াজৰ পৰা তেলৰ পৰা ধৰক কিবা ধৰ জীৱও দিব লাগে, তাৰ এখন ভাৰ যোগাৰ কৰিছোঁ। ধুনীয়াকৈ 4জোপা কলগছৰ চন্দ্ৰ তাপ আঁৰি লৈছে ভকতে নিজেই বনাই লৈছে। দাদাহেঁতি আৰু আতৰিনীয়ে ধুনীয়াকৈ ভকতক সেৱা কাঢ়িছে। যিহেতু আতৰি নাই, তেওঁ ট্ৰেইনিঙত আছে, আহিব নোৱাৰিলে। এয়া চাহ বনাইছে, গাঁৱৰে মহিলা ভকতক চাহ দিছে। এয়া আমাৰ ডাঙৰ দাদাই ধুনীয়াকৈ ধৰা পাৰি দিছে। যিহেতু মেধি আৰু পাঠেকিয়ে তেওঁ এতিয়া ভাগৱত পাঠ কৰিব। ভাগৱত পাঠ কৰিবলৈ তেওঁলোকক বহিবলৈ কাৰণে আসন দিছে। ঘৰৰ গাৰ্জেনে ধুনীয়াকৈ আসন দিব লাগে। তেওঁলোকে এতিয়া ভাগৱত পাঠ কৰিব। এয়া ভকতে ভাগৱত পাঠ কৰিছে, তেওঁলোকে নাম লৈছে। শুনি বহুত ভাল ধুনীয়া লাগে। ভকত সমাজে ধুনীয়াকৈ তেওঁলোকে নাম লৈছে, চবেই ধুনীয়াকৈ শুনি আছে। এয়া লাষ্ট বাৰলৈ বুলি ঘৰৰ সকলোৱে সেৱা কাঢ়িছে। এয়া ভকতে ধুনীয়াকৈ তেওঁলোকে ৰাইজলৈ বুলি মাহ প্ৰসাদ যোগাৰ কৰিছে। ইফালে কাৰিকৰে ধুনীয়াকৈ মাছ ফ্ৰাই কৰি আছে। খানাটো আয়োজন কৰা হ'ল, এয়া আপোনালোকক দেখুৱাইছোঁ। এয়া গাঁৱৰ ৰাইজে ভাত খাইছে। এয়া সৰু সৰু কণ ভাইটি